লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আমি হৰিনাম প্ৰদৰ্শন কৰিবৰ বাবে গৈ আছোঁ আৰু আপোনালোককো লৈ যাম বলক। এতিয়া আমি আহি পূজা মণ্ডপস্থলীত উপস্থিত হ'লোঁ আৰু ইয়াতে পূজা অৰ্চনা চলি আছে। তাৰপিছত খন্তেক পিছতে আমাৰ হৰিনামৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। সকলো যোজা বৰ্তমান শেষেই হৈছে আৰু ইফালে হোমযজ্ঞ হৈ আছে। তাৰপিছতে আমাৰ নাম প্ৰদৰ্শন কৰা হ'ব। চাই থাকক আপোনালোকেও। तुमको निस दिन सेवत हर विष्णु धाता। ओम जय लक्ष्मी माता। সদশেষত আপোনালোকক এটা কথা জনাই থওঁ, আমাৰ হৰিনাম প্ৰদৰ্শন কৰা হৈ গ'ল। সেই সময়ত মই আপোনালোকক ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ব্যস্ত আছিলোঁ আৰু আপোনালোকে বুজি পাব সেই সময়ত নোৱাৰি ভিডিঅ' কৰিব। এতিয়া আমাৰ নাম প্ৰদৰ্শন হৈ গৈছে বাৰু, হ'লেও কমিটিৰ মানুহে বহুত জোৰ কৰাৰ বাবে এনেই আৰু আমি গোটেইকেইজনে অলপ ফূৰ্তি কৰিলোঁ, কমিটিৰ মানুহ গাঁৱৰ সকলো মিলি। এইটো কথা আকৌ আপোনালোকে বেয়াকৈ ভাবি নল'ব কাৰণ আমি অলপ ফূৰ্তিহে কৰিছোঁ। আমাৰ হৰিনাম প্ৰদৰ্শন আগতে হৈ গৈছে, হ'লেও মানে আমি অলপ সকলোৱে মিলি ফূৰ্তি কৰিছোঁ। সেয়ে সদশেষত নাম প্ৰদৰ্শনৰ অন্তত আমি কিছু আহাৰ গ্ৰহণ কৰিলোঁ আৰু আহাৰ গ্ৰহণ কৰি এতিয়া আমি ঘৰলৈ